হেল্ল' গাইজ মই আহি আছোঁ এতিয়া আপোনাৰ চিপাজাৰ এঠাইত আছোঁ। চিপাজাৰ ক'ত আছোঁ আপোনালোকক দেখাই আছোঁ। আৰু মানে মোৰ ভাইটি হয়, বাইদেউৰ ল'ৰা, সি এখন দোকান ষ্টাৰ্ট কৰিছে। দোকানখন আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াত মানে কি হ'লচেল ৰেটত গোটাইখিনি বস্তুৱে পাব। সেইখিনি আপোনাক সম্পূৰ্ণ গোটাইখিনি ভিডিঅ'ত দেখুৱাই আছোঁ। আপোনালোক আহিব, মাৰ্কেটখন আপোনালোক দেখাই আছোঁ। আপোনাৰ ৰংগমঞ্চৰ অপজিট ছাইড মানে হ'ল এভৰিথিং হ'লচেলত গোটাইখিনি বস্তু পাব। কি বুলি কয় এইখিনি চেণ্ট্ৰেল বেংক, এইফালৰ পৰা আহিলে পাথৰঘাট লাইনৰ চেণ্ট্ৰেল বেংকৰ পৰা অলপ আহি ৰংগমঞ্চৰ অপজিট ছাইডত আপোনাৰ দোকানখন আছে। আৰু আপোনালোকক দেখুৱাইছোঁ বেক কৰি। এইটো হ'ল আপোনাৰ পাথৰঘাট যোৱা লাইন, আৰু এইটো ৰংগমঞ্চ, আৰু এইটো হ'ল আপোনাৰ মেইন ষ্টেচনৰ পৰা পাথৰঘাটৰ পৰা অহা ফালে। আৰু এইখন হ'ল মাৰ্কেটখন। মই ভিতৰত গৈ আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। দেখুৱাই আছোঁ ইয়াক। মই আগতে ই দোকানখন ষ্টাৰ্ট কৰিছে। নমস্কাৰ। তাৰপিছত গোটাইখিনি কৈ দি ক'ত কেনেকুৱা মানে কি কোনখিনিত আছে দোকানখন? আমাৰ চিপাঝাৰ মেইন ষ্টেচনৰ পৰা পাথৰঘাট যোৱা যিটো ৰাস্তা আছে, তাৰ এটা ইলেক্ট্ৰিচিটি অফিচ আছে আমাৰ চিপাঝাৰত। আৰু তাৰ ওচৰৰ পুখুৰীটো আৰু মঞ্চটোৰ ফ্ৰণ্টত যিখন নতুনকৈ মাৰ্কেট বহিছে, তাতে আমাৰ দোকানখন। ইয়াতে ঘৰুৱা সামগ্ৰী মানে যিকোনো দৈনন্দিন ব্যৱহৃত সকলো সামগ্ৰীৰ লগতে গেলামালৰ সকলো সামগ্ৰী আপোনালোকে হ'লচেলত পাব। গতিকে আপোনালোক আহিব এবাৰ। দোকানৰ নামটো? দোকানৰ নামটো নীলকণ্ঠ ভাণ্ডাৰ। গতিকে আপোনালোক আহিব সকলোৱে, ইয়াতে হ'লচেল ৰেটত সকলো বস্তু পোৱা যায়। গোটাইখিনি বস্তু আপোনালোকক দেখাই দিওঁ। আৰু আহিব, দোকানখনৰ নাম হ'ল নীলকণ্ঠ ভাণ্ডাৰ। আৰু গোটাই মানে চকৰ ওচৰতে, ষ্টেচনৰ ওচৰতে। আৰু ইয়াত গোটাই হ'লচেল ৰেটতে পোৱা যাব। আৰু বেছি দূৰত যাব নালাগে, গুৱাহাটী যাব নালাগে, মঙলদৈ যাব নালাগে। ইয়াতে চিপাঝাৰতে সহজ দামত, সহজ উপায়ত। ইয়াতে চেম্পুল আছে, ইয়াতে এনেকৈ থোৱা হৈছে। ইয়াৰ চেম্পুলখিনি বেক কৰি দেখুৱাই আছোঁ। কৈ দি চেম্পুলখিনি দেখুৱাই দি। আহক এতিয়া আপোনালোকক অকণমান চেম্পুল দেখাই দিওঁ। আমাৰ দালি আছে 3টা কোৱালিটি, মচুৰটো, মুগৰ আছে 2টা, আৰু ষ্টকত আছে এটা 3টা। এয়া বুটৰ দালিটো 2টা কোৱালিটিৰ আছে, আৰু এটা ষ্টকত এক্সট্ৰা আছে। এইফালে মটৰটো এইটো গ্ৰীণ মটৰ। এইটো আমাৰ যিটো মুগৰ দালি আছে, আমাৰ তাত ইয়াতে 4টা কোৱালিটিত পোৱা যাব। যিটো বুট আছে, বুটটো আমাৰ তাত 4টা কোৱালিটি আছে। এইটো বুট আমাৰ 5টা কোৱালিটিৰ পাব, এনেকুৱা বুটটো। আৰু এইটো কাবুলী বুট হয়, এই কোৱালিটিৰো আমি 4টা কোৱালিটি পাব আপোনালোকে। আৰু এইফালে চেম্পু বা এনেকুৱা আমাৰ যিখিনি মানে ৰেগুলাৰ আমি ব্যৱহাৰ কৰি থাকোঁ ঘৰত, সেই বস্তুখিনি গোটেইখিনি পাব। আৰু মানে যিকোনো আৰু আপোনালোকে খোলাকৈ যদিও কিনিব বিচাৰে, আপোনালোকে একৰ পৰা যদিও খুচুৰাটো বিক্ৰী নহয়, আপোনালোক হ'লচেলতে দিয়া হ'ব। কমকৈ বস্তু ল'লেও মানে 1 কেজিৰ ওপৰত বস্তু ল'লে হ'লচেলতে দিয়া হ'ব। আচ্ছা, আৰু কি আছে? এইফালে আপোনাৰ মিঠাতেল আছে, এনেকৈ বস্তুখিনি ইয়াতে থোৱা হৈছে, চেম্পুলখিনি। আৰু এইফালে আপোনালোক মানে আমাৰ এটা ষ্টক ৰুম আছে, ষ্টক ৰুমটো আপোনালোকক অলপ দেখুৱাওঁ। ষ্টক ৰুম ক'ত আছে? কালি আমাৰ যিহেতু পূজাখন আৰম্ভ হৈ গ'ল, আহক, পূজা ইয়াতে হৈছিলে, সেইকাৰণে আমি গোটেইখিনি মানে বস্তু ইয়াতে সোমাব নোৱাৰিলোঁ। তথাপি অলপ আজি এতিয়া আনি আছোঁ। আৰু ইয়াতে অলপ থৈ যে ইয়াতে দালিৰ বস্তা আছে, আৰু এইবিলাক বিস্কুট হয়, এইফালে মিঠাতেল আছে।
এনেকুৱা আৰু বেলেগত আনাজটো কমত হয়। আৰু চব আহিব ইয়াত আহি এইখন ভাণ্ডাৰ যিহেতুকে এতিয়া বৰ্তমান কালি ষ্টাৰ্ট কৰা হৈছে না ইয়াতে লিখাই নাই নামটো লিখা হ'ব নীলকণ্ঠ ভাণ্ডাৰ। আচ্ছা আহিব ইয়াত সহজ দামত সহজ উপায়ত আৰু বেছি দূৰত যাবই নালাগে। আৰু এইখন চাই লওক। আহিব ইয়াত আহি আপোনাৰ ঘৰৰ ওচৰত ল'ৰা ইয়াক যাতে আপোনাৰ উঠুৱাই নিয়ে বা ধৰণৰ মানে গোটাইখিনি বস্তু পাব, লগতে ইয়াক আগবঢ়াই নিয়া সহায় কৰে যিহেতুকে নতুন ল'ৰা, সেইটো কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব। আৰু ইয়াত মই দেখুৱাইছোঁ গোটাইখিনি আৰু বস্তু ভৰাব আছে, যিখিনি মানে প্ৰায় আনিছে আৰু দোকানত। চাওক মই বেগত গোটাইখিনি দেখুৱাইছোঁৱে আৰু সি গোটাইখিনি অলপ এপিনে কৈয়ে দিলে আগতীয়াকৈ। এইটোকে আহিব নীলকণ্ঠ ভাণ্ডাৰ চিপাঝাৰ মেইন ষ্টেচনৰ পৰা পাথৰঘাট লাইনত অলপ আগত আহিব লাগে আৰু ৰংগমঞ্চৰ অপজিট পুখুৰীটোৰ অপজিট ছাইডত ইয়াত গোটাইখিনি হ'লচেল ৰেটত পাব। আৰু গোটাই কৈয়ে দিছে যে 1 কিলোৰ ওপৰত নিলে অলপ হ'লচেল ৰেটতে পাব, সেইটো কাৰণে সুবিধা আছে। আহিব আপোনালোক আৰু যিহেতুকে ঘৰৰ ওচৰত ল'ৰা।